নমস্কাৰ, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন খ্যাত APJ আব্দুল কালাম ছাৰৰ কেইটামান মহান বাণীৰ বিষয়ে। যদি আপোনালোকে এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। মনত আত্মবিশ্বাস লৈ তোমাৰ স্বপ্ন অভিমুখে আগুৱাই যোৱা আৰু তোমাৰ কল্পনাৰ জীৱনটো সুন্দৰকৈ যাপন কৰা। প্ৰথম সফলতাৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। অতি সোনকালে পোৱা বস্তুটো বেছি দিনলৈ নাথাকে, আৰু যিটো বস্তু বেছি দিনলৈ থাকে সেইটো বস্তু সোনকালে পোৱা নাযায়। তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব। ডাঙৰ ডাঙৰ ডিগ্ৰী অৰ্জন কৰিলে কি হ'ব যদি তোমাৰ মন আৰু বিবেক অশিক্ষিত হৈ থাকে? জীৱনটোত এনেকুৱা বন্ধু বনাবা যিজন আইনা আৰু ছাৰ দৰে হয়, কিয়নো আইনাই কেতিয়াও মিছা নকয় আৰু ছায়ে কেতিয়াও লগ নেৰে। এখন উৎকৃষ্ট গ্ৰন্থ 100জন সৎবন্ধুৰ সমান, আকৌ এজন সৎবন্ধু এটা পুথিভঁৰালৰ সমান। পৃথিৱীখনত কাৰো ওপৰত ইমান বেছি নিৰ্ভৰ নকৰিবা, কাৰণ অন্ধকাৰত থাকিলে তোমাৰ ছাতেও তোমাৰ লগ এৰি যায়। যিজনে প্ৰশ্ন কৰে তেওঁ 1 মিনিটৰ বাবে অজ্ঞ বা মূৰ্খ, কিন্তু যিজনে প্ৰশ্নই নকৰে তেওঁ চিৰদিন অজ্ঞ বা মূৰ্খ। অন্য কাৰোবাক সুখী কৰি যেতিয়া তুমি সুখী হ'বা, সেইটোৱে হৈছে সুখৰ মহত্তম অনুভৱ।